মই এগৰাকী নাৰী। মোৰ লক্ষ্যই মোৰ উদ্দেশ্য। সহজ সৰলভাৱে সকলোৰে সৈতে মিলি থাকোঁ। সেইবুলি মই অজলা বা অবলা নাৰী নহয়। কাৰোবাৰ কথাত ভুল গৈ মোৰ পথৰ পৰা আঁতৰি আহিম। মই সদায় মোৰ বিবেক আৰু বুদ্ধিৰে কাম কৰোঁ। বিবেকক বন্ধকত দি কাৰো সৈতে মিতিৰালি নকৰোঁ। ভুল দেখিলে ডাইৰেক্ট সন্মুখত কৈ দিওঁ, ষ্ট্ৰেইট ফৰৱাৰ্ড। কাৰো বেকত গৈ কথা নকওঁ, নিজক ভাল বুজাবলৈ। সকলো মই জানো বুলিও নকওঁ, নজনাটো বাৰে বাৰে সোধোঁ। বিশ্বাসযোগ্য উত্তৰ নহ'লে কোনো গুৰুত্ব নিদিওঁ। দুৰ্বলক প্ৰেৰণা দি সদায় সবল কৰিব খোজোঁ, যাতে কিবা এটা নতুনৰ সৃষ্টি হয়। মোৰ প্ৰেৰণাত যদি কোনো সফল হয় মই সুখী। আনক সহায় কৰা ব্যক্তিক মই স্বাগতম জনাওঁ। প্ৰতাৰণা কৰা ব্যক্তিৰ চকুলৈ নাচাওঁ। মই এগৰাকী নাৰী। মোৰ এটা স্বাধীন মন আছে। স্বাধীনভাৱে কাম কৰি ভাল পাওঁ। সেইবুলি সমাজৰ বিৰুদ্ধে গৈ নহয়, সমাজৰ মাজত থাকি মৰম চেনেহ দুলেৰে বান্ধ খাই এক পৰিয়ালৰ দৰে।